জ্বলি উঠে বেদনাৰ জুই। ব্ৰেকআপ হ'লে এনেকুৱাই হয়নে? উমি উমি জ্বলিব ধৰে বেদনাৰ জুইকুৰা অন্তৰত। আমি যেতিয়া এটা ৰিলেশ্যনত থাকোঁ তেতিয়া কি হয়, আমাৰ লাইফটো এটা ৰুটিন টাইপ হৈ যায়। এইটো টাইমত ফোন কৰিব, এইটো টাইমত মেছেজ কৰিব, ইমান দিন পিছত আমি লগ কৰিম, এনেকুৱা ধৰণৰ এটা ৰুটিন হৈ যায়। যেতিয়া ব্ৰেকআপ হয় তেতিয়া আমি এই ৰুটিনটোৰ পৰা বাহিৰত আহিব লগা হয়। তেতিয়া কি হয়, সেই সময়বিলাকত আমি সেই মানুহজনক মিছ কৰিব ধৰোঁ, ল'ৰাই হওক বা ছোৱালী হওক, যোনেই নহওক। তেতিয়া আমি কি কৰোঁ, সেই মানুহজন বা মানুহজনীৰ লগত থকা সময়খিনিৰ যিবিলাক আমাৰ মেমৰি, ভাল ভাল মেমৰি, সেইবিলাক আমি মনত পেলাব ধৰোঁ। মনত পেলাই আমি নিজকে হাৰ্ট কৰোঁ আৰু দুখ কৰিব ধৰোঁ। আৰু তেতিয়া সেই মানুহজনক আমি বিচাৰিব ধৰোঁ, ফোন কৰোঁ বা মেছেজ কৰিব বিচাৰোঁ বা ক'ৰবাত দেখা পাওঁ নেকি চাব বিচাৰোঁ। কিন্তু এনেকুৱা কৰাটো উচিত নহয়। আমি ব্ৰেকআপ কেতিয়া কৰোঁ? যেতিয়া এটা ৰিষ্টা আমি আগুৱাই লৈ যাব নোৱাৰোঁ, ৰিষ্টাটো তেতিয়া আমি শেষ কৰোঁ। যিটো ৰিষ্টা আমি আগুৱাই নিব নোৱাৰাৰ কাৰণে বা আমি যোনে অপজিট ফালৰ পৰাই হওক বা নিজৰ ফালৰ পৰাই হওক আমি ব্ৰেকআপ কৰিছোঁ বা ব্ৰেকআপ দিছে, সেইটো ৰিষ্টা আৰু আগুৱাই নিব নোৱাৰি, সেনেকুৱা ৰিষ্টা এটাৰ কথাৰ ভাল মেমৰিখিনি মনত পেলাই দুখ কৰি নিজকে হাৰ্ট কৰি থকাটো ভাল কথা নহয় মোৰ মতে। তেতিয়া আমি কি কৰিব লাগে, তেতিয়া আমি নিজক সময় দিব লাগে। সময় দি নিজকে প্ৰুভ কৰিব লাগে। আৰু আমাৰ লাইফত আমাক ভাল পোৱা মানুহ হয়তো বহুত আছে, আৰু মা দেউতা ভাই ভনী বন্ধু বান্ধৱ বহুত থাকিব পাৰে। সেনেকুৱা আমাক ভাল পোৱা মানুহক আমি টাইম দি সেইখিনি টাইম আমি নিজকে প্ৰুভ কৰিব লাগে। সদায় এটা কিবা বেয়া কিবা এটা ভালৰ কাৰণে হয়। যেনেকৈ বৰষুণ যোৱাৰ পিছত ফৰকাল দিন এটা আহে, যেনেকৈ ৰাতি হোৱাৰ পিছত ৰাতিপুৱা হয়, ঠিক সেনেকৈ আপোনাৰ লাইফৰ পৰা কোনোবা এজনী বা এজন যদি গুচি গৈছে, তাতকৈ আৰু বহুত কোনোবা ভাল আহিব, সেইকাৰণে গুচি গৈছে। গতিকে লাইফটোত আপুনি নিজকে মুভ অন কৰক, কৰি নিজকে প্ৰুভ কৰক। এটা কথা মনত ৰাখিব, ৰাস্তা বেলেগ বেলেগ হ'ব পাৰে কিন্তু মঞ্জিল পাবই।